আমাৰ সকলোৰে বহু মৰমৰ, বহু আদৰৰ আমাৰ হিয়াৰ আমঠু আমাৰ বিশ্ববাসীৰ অমূল্য ৰত্ন, অসমীয়াৰ অমূল্য ৰত্ন, হাৰ্টথ্ৰব জুবিন গাৰ্গ, জুবিন দা। সঁচাকৈয়ে জুবিন দা এতিয়া আমাৰ মাজত নাই। কায়িকভাৱে জুবিন দা আমাৰ মাজত নাই, কিন্তু জুবিন দা আমাৰ অনুধাৱনত, আমাৰ হৃদয়ত, আমাৰ মনত, আমাৰ অন্তৰত সদায় আছিলে, সদায় আছে আৰু সদায় থাকিব। জুবিন দা হৈছে আমাৰ পথ প্ৰদৰ্শক। জুবিন দাৰ ৰাস্তাৰে, জুবিন দাৰ বাটেৰে আমি সদায় আগবাঢ়ি যাম। কিন্তু সঁচাকৈ বহুত দুখৰ কথা, ইমান কম বয়সতে জুবিন দাই আমাক এৰি যাব বুলি কোনেও ভবা নাছিলে, সপোনতো ভবা নাছিলোঁ। জুবিন দাৰ নিচিনা এজন মানুহক এনেদৰে প্লেনিং কৰি হত্যা কৰাৰ কথা কোনোবাই ভাবিব পাৰেনে বাৰু? ভাবিব পাৰেনে বুলি এতিয়া প্ৰশ্ন নহয়, সেয়াটো কৰিয়েই পেলালে। কেৱল টকাৰ লোভত জুবিন দাৰ সকলো টকা লুণ্ঠন কৰিলে, খালে। এইবিলাকে বিশেষভাৱে সিদ্ধাৰ্থ, শ্যামকানু, শেখৰহঁতে। কিন্তু জুবিন দাক লুটি পেলালে। জুবিন দাক লুটি পেলাইও সিহঁত ক্ষান্ত থাকিব নোৱাৰিলে আৰু শেষত জুবিন দাক মাৰি পেলালে। এনেকুৱা পৃথিৱীত অসুৰ থাকিব পাৰেনে? এইবিলাক মানুহ নহয়। দেখাত যদিও মানুহ, এইবিলাক মানুহ নহয়। হাত দুখন থাকিলেই বা ভৰি দুখন থাকিলেই জানো মানুহ বুজায়? যদিহে মানুহৰ সেই মানৱতা বোলা গুণটো নাথাকে, তাক জানো মানুহ বুলি ক'ব পাৰি? এই পাখণ্ডহঁতে যিটো কাম কৰিলে পশুতকৈও অধম। জীৱ জন্তুৱেও বুজি পায়, যদি সিহঁতক মৰম কৰে, সিহঁতে আপোনাকো মৰম কৰে। সিহঁতক মৰম কৰি চাবচোন, কেনেকুৱা মৰম পাব। আচলতে জীৱ জন্তুবোৰক জুবিন দাই খুব ভাল পাইছিল আৰু সঁচাকৈ জীৱ জন্তুবোৰেও জুবিন দাক খুবেই ভাল পাইছিল। কিন্তু এই মানুহ নামৰ এই দানৱ পাখণ্ডকেইটাই জুবিন দাক ধ্বংস কৰি পেলালে, জুবিন দাক মাৰি পেলালে। কিন্তু সিহঁতে এইটো ভবা নাই যে অকল জুবিন দাকে মাৰিছে। জুবিন দা অকল এজনৰ বাবেই নাছিল, এখন ঘৰৰ বাবেই নাছিল, ঘৰৰ ফেমিলিৰ বাবেই নাছিল। জুবিন দা আছিল সকলোৰে বাবেই, সমগ্ৰ বিশ্ববাসীৰ বাবে, সমগ্ৰ অসমৰ বাবে, অসমীয়াৰ বাবে, ভাৰতবৰ্ষৰ বাবে এটি উজ্জ্বল নক্ষত্ৰৰ তৰা, এটা অমূল্য ৰত্ন, যাক আমি ভালকৈ আদৰ সাদৰেৰে আমি আল ফুলকৈ ৰাখিব লাগিছিলে, তাক আমি ৰাখিব নোৱাৰিলোঁ। যিটো সম্পদ হেৰালে আমি জীয়াই থাকিব নোৱাৰিম, যিটো সম্পদৰ অবিহনে আমি খোজ কাঢ়িব নোৱাৰিম, যিটো সম্পদৰ অবিহনে আমি চকু থাকিও নেদেখা হ'ম, সেইটো সম্পদকে আমি আজি হেৰুৱাই পেলালোঁ। জুবিন দাৰ নিচিনা এনেকুৱা এজন মানুহ, যিয়ে দয়ালু, আন্তৰিকতাবাদী, মহানুভৱতাশীল জুবিন দা আছিল বহুত দূৰদৰ্শী। আৰু সঁচাকৈ জুবিন দাৰ কৈ কথা কোনোবাই জানো শেষ কৰিব পাৰে? কোনেও শেষ কৰিব নোৱাৰে। না জুবিন দাৰ আদি আছে, না জুবিন দাৰ অন্ত আছে। ক'ব গ'লে জুবিন দাক আমি ঈশ্বৰৰ পুত্ৰ আখ্যা দিছোঁ, আমি ভগৱান বুলি কৈছোঁ। আৰু সঁচাকৈয়ে জুবিন দা ঈশ্বৰ সদৃশ। তেখেত সঁচাকৈয়ে ঈশ্বৰ পুত্ৰ হ'বই লাগিব। তেখেত ঈশ্বৰ পুত্ৰ, তেখেত ভগৱান। নহ'লে এনেকুৱা এজন মানুহ, যিজন মানুহে নিজৰ কথা নাভাবি, কোনো স্বাৰ্থ নাৰাখি সকলোৰে মাজত নিজক বিলাই দিছিল, সকলোকে মৰম কৰিছিল, সকলোৰে পৰা মৰম বিচাৰিছিল।
নিজৰ কথা একেবাৰে নাভাবি নিজৰ ঘৰৰ কথা নাভাবি সকলোকে যিখিনি পাৰে যিমান পাৰে মৰম আদৰ কৰিছিল, টকা পইচাৰে সহায় কৰিছিল। কোনোবাই জুবিনদাৰ ওচৰত গ'লে কাকোৱে জুবিনদাই বিপদে নপঠায়। জুবিনদাই পকেটত যি থাকে তাকে উলিয়াই দিয়ে আৰু নৱপ্ৰজন্মক উৎসাহিত কৰিছিল। এখন সুন্দৰ প্লেটফৰ্ম দিছিলে, যিয়ে আজিকালি হয়তো টকাৰ অভাৱত প্ৰতিভা থাকিলেও সকলোৱে আমি পিছ পৰি থাকিব লাগে, কিন্তু জুবিনদাই তেনেকুৱা এটা কথা ভবা নাছিলে। জুবিনদাই যিমান পাৰে আগুৱাই আনিবলৈ চেষ্টা কৰিছিল, এখন মঞ্চ দিবলৈ চেষ্টা কৰিছিল, এখন প্লেটফৰ্ম দিবলৈ চেষ্টা কৰিছিল। সঁচাকৈয়ে তেনেকুৱা এজন মানুহ, পবিত্ৰ মনৰ দিব্য আত্মা তেখেতৰ দৰে মানুহ এই পৃথিৱীত আৰু কোনোবা আছে নেকি, নে কোনোবা আছিল নেকি, নে কোনোবা থাকিব নেকি? সেইটো অপৰিকল্পনীয়, কল্পনাই কৰিব নোৱাৰি। বহুত শিল্পী আহিল গ'ল, কিন্তু জুবিনদাৰ নিচিনা এনেকুৱা এটা সত্তা কাৰো মাজতেই আমি বিচাৰি পোৱা নাছিলোঁ, বা হয়তো কেতিয়াও বিচাৰি নাপাম। জুবিনদা যুগে যুগে অমৰ হৈ ৰ'ব। আজি আমি অসমীয়াই মূৰে কপালে হাত দিছোঁ। চকুৰে তেজৰ চকুলো আমাৰ বৈ গৈছে, তপত তেজৰ চকুলো বৈ গৈছে, কিয়নো জুবিনদা আছিল আমাৰ বাবে হাড়ে হিমজুৱে, আমাৰ প্ৰতিজন অসমীয়াৰ হাড়ে হিমজুৱে, প্ৰতিজনৰ হৃদয়ত জুবিনদা সোমাই আছিল। এতিয়াও জুবিনদা আমাৰ হাড়ে হিমজুৱে সোমাই আছে আৰু সোমাই থাকিব। কিন্তু এটাই দুখ আমাৰ মনত, যেনেকৈ মই ভাবি আছিলোঁ এদিন জুবিনদাক লগ কৰিম, কথা পাতিম, মোৰ প্ৰতিভাৰ বিষয়ে, গানৰ বিষয়ে কথা পাতিম, কিন্তু ভবাই নাছিলোঁ যে জুবিনদাক এনেকৈ লগ নাপাম, এনেকৈ এদিন হঠাৎ অকস্মাতে আমাৰ মাজৰ পৰা আঁতৰি যাব। সেই কাল্পিত পাখণ্ডকেইটাই জুবিনদাক ধ্বংস কৰিব, যিয়ে জুবিনদাই যাকে আত্মীয় বুলি ভাবিছিল, যাৰ মাজত নিজকে বিলাই দিছিল একেবাৰে চকু মুদি, যে ইহঁতেই মোৰ সকলো, ইহঁতে থাকিলে মোৰ একোৱেই নহয়, সিহঁতে মোৰ সকলো চোৱা চিতা, সকলো সিহঁতেই কৰে এৰ পৰা জেডলৈ, গতিকে সিহঁত থাকিলে মোৰ একোৰে চিন্তা নাই। কিন্তু তেনেকৈ সেই বিলাই দিয়া মানুহ কেইজনৰ মাজতেই জুবিনদাক সেইসকলে শেষ কৰি পেলালে। সঁচাকৈ কিমান কান্দিম, কান্দি কান্দি ভাগৰি পৰিছোঁ, মানসিকভাৱে দুৰ্বল হৈ পৰিছোঁ। মনত প্ৰশ্ন হয়, উদয় হয়, আকৌ জুবিনদা আহিলে, যদি ভগৱানে জুবিনদাক আকৌ জীৱটো দি দিয়ে, আকৌ যদি ঘূৰাই দিয়ে, কিন্তু তেনেকুৱা জানো সম্ভৱ? আজিলৈকে জানো তেনেকুৱা সম্ভৱ হৈছে? কিন্তু সেয়া আমাৰ আৱেগ। জুবিনদা আমাৰ আৱেগত আছে, আৱেগত আছিলে। জুবিনদা আমাৰ উশাহত আছিলে, নিশাহত আছিলে। এতিয়াও জুবিনদা আমাৰ উশাহত আছে। জুবিন মানেই সাগৰ, জুবিন মানেই আকাশ, জুবিন মানেই বতাহ, জুবিন মানেই সময়, জুবিন মানেই উৎসাহ উদ্দীপনা, জুবিন মানেই সাহস, জুবিন মানেই ধৈৰ্য, জুবিন মানেই সকলো। গতিকে জুবিনদাৰ দৰে এজন মানুহক হেৰুৱাই আজি আমি আধৰুৱা হৈ পৰিছোঁ। আধৰুৱা মানে এনেকুৱা হৈ পৰিছোঁ যে গাৰ এটা অংগ আমাৰ হেৰাই পেলাইছোঁ। যিটো অংগ নহ'লে আমাৰ গাত নহয়, যিটো অংগ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ, সেই অংগটোকে আমি হেৰুৱাই পেলাইছোঁ। তেন্তে প্ৰশ্ন হয়, এতিয়া আমি জীয়াই থাকিম কিদৰে? মৰি মৰি জীয়াই আছোঁ জুবিনদাক হেৰুৱাই, আৰু যিমান দিন জীয়াই থাকিম মৰি মৰি জীয়াই থাকিব লাগিব আমি। গতিকে জুবিনদাৰ নিচিনা এনেকুৱা এটা সত্তাক ধ্বংস কৰা সেই পাখণ্ড কেইজনক ন্যায়ালয়ে উচিত শাস্তি দিব বুলি আশা কৰিলোঁ।
এনেকুৱা শাস্তি বিহিব লাগে যাতে জীৱনত আৰু তেওঁলোকে আৰু কোনো দিনেই উঠিব নোৱাৰে, কোনো দিনেই তেওঁলোকে মানৱ সমাজত মানুহ হৈ আৰু ঘূৰিব নোৱাৰে, ফুৰিব নোৱাৰে। মানসিকভাৱে ভাগি মৰি মৰি জীয়াই থাকক, নহ'লে হয়তো ফাঁচি হওক। ফাঁচিও যেন তেওঁলোকৰ কাৰণে কম শাস্তি হ'ব। তেতিয়াহ'লেহে আমাৰ অসমীয়াৰ এই যি জুইকুৰা জ্বলি আছে আমাৰ অন্তৰত, জুবিন দা নোহোৱাৰ পৰা সেই জুইকুৰা অকণমান সৌম্য হ'ব। জুইকুৰা কেতিয়াও নুনুমায়, তথাপিও অকণমান সৌম্য হ'বলৈ চেষ্টা কৰিব। অসমীয়াৰ বুকুৰ জুইকুৰা, আৰু মই ভাবোঁ তেতিয়াহে হয়তো জুবিন দাৰ আত্মাই অকণমান শান্তি পাব। জুবিন দা অবিহনে আমি একেবাৰে আঁতৰোৱা। আজি আমাৰ এখন ভৰি নাই, এখন হাত নাই, এটা চকু নাই, কিয়নো আমাৰ জুবিন দা নাই। জুবিন দা য'তেই আছে ত'তেই ভালে থাকক। ভগৱানৰ কৃপাত জুবিন দা য'তেই আছে ত'তেই ভালে আছে, কুশলে আছে। আৰু শিৱ বাবাৰ চৰণত মোৰ সম্পূৰ্ণ বিশ্বাস, জুবিন দাৰ আত্মা যুগে যুগে অমৰ হৈ ৰ'ব আৰু জুবিন দাক পুনৰ ঘূৰাই দিব পৃথিৱীলৈ। আৰু যিসকলে জুবিন দাক ওতঃপ্ৰোতভাৱে লগ পাইছে তেওঁলোকৰ নিচিনা আৰু ভাগ্যৱান নাই, কিয়নো তেওঁলোকে ঈশ্বৰক, এজন ভগৱানক ওচৰত পাইছিলে। তাতকৈ আৰু কি লাগে আৰু, সেয়াই হৈছে তেওঁলোকৰ ভাগ্য। পিছে মই বহুত দুৰ্ভাগ্য। জুবিন দাক লগ কৰাৰ কথা ভাবি থাকোঁতেই একেবাৰে দুৰ্ভগীয়া হৈ ৰ'লোঁ। ভবাই নাছিলোঁ সপোনতো, যি কথা কল্পনাই কৰিব পৰা নাছিলোঁ, জুবিন দাই এনেদৰে অকালতে এইখন পৃথিৱী এৰি আমাক এৰি গুচি যাব। এনেকুৱা এটা ক্ষণ নাই, এনেকুৱা এটা পল নাই, যিটো ক্ষণত, যিটো পলত জুবিন দাৰ ভাৱ নাহে, জুবিন দাৰ কথা মনত নাহে। জুবিন দাৰ নিচিনা আৰু এনেকুৱা দ্বিতীয়টো মানুহ পৃথিৱীত কেতিয়াও নাই আৰু কেতিয়াও নাহে, আৰু জুবিন দাৰ নিচিনা মানুহ থাকিবই নোৱাৰে। জুবিন দা হৈছে সঁচাকৈয়ে প্ৰকৃত অৰ্থত এজন সঁচা প্ৰকৃত মানুহ, ঈশ্বৰ সদৃশ ভগৱান। জুবিন দা, লাভ ইউ। #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জয় জুবিন দা। সদায় বাট চাই ৰ'লোঁ তোমাৰ বাটকে, তুমি আহিবা বুলি কোনোবা এটি ক্ষণত। জুবিন দা।